So guys, welcome to my third vlog of my life. মই 1 ঘণ্টা আগত শুই উঠিছোঁ মোৰ চকু চাকে ফুলি আছে চাকে অলপ দেৰি আগতে ব্ৰাছ কৰি আহিছোঁ কাৰণে এয়া মোৰ ভণ্টি এইমাত্ৰ উঠিছে Hi guys. Call me busy. কি খাবি এতিয়া নাজানো গাইছ মোৰ ভণ্টি এতিয়া অলপ আগত চিঞৰি আছিলে কি মেগী খাম এতিয়া একো কোৱা নাই পিছত মোৰো ভোক লাগি আছে একোটা খোৱা নাই প্ৰথমতে কিবা খাই লওঁগৈ তাৰপিছত আকৌ ব্লগটো কণ্টিনিউ কৰিম গাইছ এতিয়া মাহীয়ে ৰাতিপুৱা মেগী বনাই দিছে ফ্ৰাই মেগী খাওঁ আৰু গা ধুলি নে কিয় আচ্ছা গাইছ মই আহি গ'লোঁ গা পা ধুই পেলাই এতিয়া দেখিছোঁ আমাৰ লগত টিভি চাব দেখিছোঁ কি আমাৰ আছামৰ চিফ মিনিষ্টাৰে চাইকেল চলাই গৈ আছে মাজুলীলৈ 13 কিলোমিটাৰ মোৰ ঘৰত মোৰ মাহী ভণ্টি আৰু মহা নাই মোৰ ভণ্টিক ডান্স ক্লাছ থ'বলৈ গৈছে আজি অলপ এক্সট্ৰা ক্লাছেছো হ'ব তাইৰ সেইকাৰণে মই গা পা ধুই পেলাই টিভি চাব পাৰিছোঁ পিনি আৰু অলপ খোজকাঢ়ি আহিছোঁ আৰু ঘৰৰ পৰা ওলাই মেলি ঘৰতো কোনো নায়েই খালি ডাঙৰ অকলে আছে সেইকাৰণে ময়ো অলপ ওলাই মেলি গৈ আছোঁ আৰু গাইছ মই এইপিনে আৰু ওলাই আহি আছোঁ আৰু মই ডাঙৰমাক ফোন কৰি দিলোঁ কিছুমানে ভাবিব পাৰে মই ডাঙৰমাক কাক কওঁ মই ডাঙৰমাক নিজৰ আইতাকে কওঁ সৰুৰ পৰা মই সদায় ডাঙৰমা বুলিয়ে কৈ থাকোঁ ডাঙৰমাক ফোন কৰি দিলোঁ কি মই অলপ ওলাই আহিছোঁ বুলি পেলাই সেইপিনে ৰাস্তা পিনে এইটো বাইপাছৰ পিনেই যায় এইপিনৰ পৰাই আহে গাড়ীবোৰ মই আপোনাক জেগাবোৰত দেখাইছোঁ চাওক ইমান ধুনীয়া এইপিনৰ ৰাস্তা জেগাবোৰ চাফ চিকুণ হৈ আছে পিনে আউট অফ 100% 90% মানুহে মোক চিনি নাপায় কাৰণে মোক ইয়াৰ পৰা কিছুমান মানুহে মোক চাই আছে মই ক'ৰ ল'ৰা নেকি সেইকাৰণে মোক চাই গৈ আছে বাৰে পাইছে এতিয়া মই অলপ বেলেগ ৰাস্তা পিনে আহি গ'লোঁ অলপ মানে যোনৰ বেছি হয় মানুহ নাই পিছে এই ঘৰবোৰ বহুত ডাঙৰ ঘৰ আছে এইপিনে সেইখিনিৰ পৰা মই আহিছোঁ এইপিনে সোমাই মেলি পেলাই এতিয়া গৈ থাকোঁ অলপ ওপৰৰ পৰা পথাৰৰ পিনে যাম গাইছ মই এতিয়া আকৌ ঘৰৰ পিনে গৈ আছোঁ ডাঙৰমাই ফোন কৰি ক'লে কি আহিছে চব আহিলে বোলে মাহীহঁত ঘৰলৈ আহিলে বোলে চব সেইকাৰণে মই আকৌ গৈ আছোঁ ঘৰলৈ ৰাস্তাতে মাজত খুৰা এজন পালোঁ বহুত দিনৰ পিছত অলমষ্ট এবছৰৰ পিছতে লগ পাইছোঁ আৰু আৰু এতিয়া আকৌ ঘৰ যাই পেলাই আকৌ ব্লগটো কণ্টিনিউ কৰিম পিনে কিন্তু বহুত জোৰত বতাহ দি আছে মোৰ চুলিখিনিয়ে বেয়া হৈ গৈছে গোটেই জেগাবোৰ পূৰা একদম পথাৰ ৱেডাৰটো চাব পাৰে কেনেকুৱা ডাৱৰীয়া হৈ আছে আজি আকৌ বহুত জোৰত বৰষুণ দিব যেনহে লাগিছে গাইছ ঘৰত যাই ব্লগটো কণ্টিনিউ কৰিছোঁ বাই গাইছ মই এতিয়া ঘৰ পাইছোঁ সেয়া দেখিছোঁ কি মাহীহঁতৰ কুকুৰটো সিহঁতে বাহিৰত ঘূৰি ফুৰি আছে এই বল ভিতৰলৈ বল তই ওলালি কোনপিনৰ পৰা গেটটো বন্ধ আছে বল এতিয়া মই ঘৰ পালোঁ কিন্তু ই ওলাই কেনেকৈ গৈছিলে মই এতিয়াও গম নাপালোঁ ইমান কৈ আছোঁ মহাক এয়া খাবলৈ দিবলৈ চালাড এয়া লোৱা থাকক আহিলি গাইছ মই এতিয়া আকৌ ওলাই আহিলোঁ মোৰ ভণ্টিৰ লগত ক'লে কি ব'ল অলপ ওলাই আহোঁগৈ ব'ল সেইকাৰণে গৈ আছোঁ এতিয়া আকৌ ৰ'দ দিছে কি কুলি মানে গম পালোঁ চালে এইপিনে জেগাটো কাৰণে ইমান ধুনীয়া না মোৰ বাদ দে নামিলে দুখ পাম গাইছ এতিয়া আকৌ ঘৰলৈ ঘূৰি আহিলোঁ একো খোৱা মেলা নাই কাৰণে ভোক লাগিছে কিবা খাই লওঁ তাৰপিছত মই নাই খোৱা দেই মই একোৱে খোৱা নাই তই যিমান খাইছ ময়ো সিমানে খাইছোঁ নাই খোৱা যা তাৰপিছত আকৌ ব্লগটো কণ্টিনিউ কৰিম আমাৰতো বাবু খুৰা পুতেক ন গাইছে তো আমাৰ খুৰা এজনৰ ল'ৰা হয় কান্দিহে দিব যেন গাইছে এতিয়া মই আৰু মোৰ ভণ্টি অলপ দেৰি আগত লাঞ্চ কৰি আহিছোঁ এতিয়া ইয়াৰ লগত খেলি আছোঁ আমি দুটাই Yay! Nice.
গাইজ মই এতিয়া বাহিৰত যাওঁ ব্লেক টি চাৰ্ট পিন্ধি এনিমিৰ মোৰ ফেভৰেট কাৰ্গো পেণ্ট আৰু চক্স আৰু এজ এ নৰ্মেল পাম্পি এঞ্জেল চেণ্ডেলযোৰ পিন্ধি যাম ৱাচ এইটো নৰ্মেল ৱাচ এটাই আৰু মোৰ ভণ্টিৰ ডান্স ক্লাছ আছে এক্সট্ৰা চ' যাওঁ বাহিৰত আকৌ কণ্টিনিউ কৰোঁ ব্লগটো ক'ত নাম গাই আছে দামা মন্দিৰটোত অঁ ফোন ইয়াতে থৈছো মই বাই বাই চ' হেল্ল' গাইজ মই এতিয়া আহিলোঁ এছ পিৰ বাংলো ওচৰত আপোনালোকক দেখাইছোঁ ৰ'ব এইটো হয় চাৰ্কিট হাউচ যোৰহাটৰ আৰু এইটো হয় এছ পিৰ বাংলো বহুত ডাঙৰ বাংলোৰ ওচৰত গাইজ পূৰা এইটো বহুত ডাঙৰ এৰিয়া হয় মই এতিয়া আকৌ গাড়ীৰ ওচৰলৈ ঘূৰি গৈয়ে আছোঁ বহুত দেৰি খোজকাঢ়িলোঁ এতিয়া আকৌ গাড়ীৰ ওচৰলৈ যাওঁ আৰু চ' গাইজ মই এতিয়া গৈ আছোঁ আপোনালোকক স্মাৰ্ট পইণ্টখন ইয়াৰ দেখাই দিওঁ ইয়াৰ স্মাৰ্ট গাইজ এইখন হয় যোৰহাটৰ স্মাৰ্ট পইণ্ট যোনখন আগতে আছিলে বিগ বজাৰ কিন্তু এতিয়া স্মাৰ্ট বজাৰ কৰি দিলে আৰু এইখনে যোৰহাট টাউন গাইজ মই এতিয়া গৈ আছোঁ আকৌ গাড়ীলৈ বহুত ৰাতি হৈ গৈছে মই এতিয়া মহায়ে ফোন কৰি ক'লে কি আহিতা বহুত ঘূৰি ল'লি বুলি পেলাই চ' মই এতিয়া আকৌ গাড়ীলৈ যাওঁ গাইজ আৰু ভণ্টিৰো এতিয়া ডান্স ক্লাছৰ পৰা ছুটি হ'বলৈ হ'ল চ' মই এতিয়া গাড়ীলৈ যাওঁ আহিলি নব্যা মুখখন আপোনাৰ নৰখাই আছা এতিয়া অলপ দেৰি আগত আমি ঘৰ পালোহি বাহিৰত বহুত জোৰত বৰষুণ দি আছে সেইকাৰণে মই বাহিৰৰ একো এটা ক্লিপ আপোনালোকক দেখাব নোৱাৰিলোঁ চ' বেয়া নাপাব গাইজ অ'কে চ' এতিয়া কিবা খাবলৈ যাওঁ চাহ তাৰপিছত কণ্টিনিউ কৰিছোঁ ব্লগটো গাইজ এতিয়া পঢ়ি আছোঁ চাহ খাই পেলাই টিভি IPL চাই আছোঁ ক্ৰিকেট চাই আছে MI বেটিং কৰিছে প্ৰথম মুম্বাই মইতো আজি ৰাজস্থানক ছাপোৰ্ট কৰিছোঁ গাইজ নাজানো কোন জিকিব ৰাজস্থান জিকিয়াটোৱে মই বিচাৰোঁ কৈছোঁ কি বনাব চেপা নাই পিঠাগুড়ি অঁ গাইজ মেটচ খতম MI বনালে 125ত 9টা এয়া আমাৰ আইদেউ ভণ্টিয়ে কৰি আছে ডান্স প্ৰেক্টিচ মই এতিয়া স্পীকাৰটো দি মাহীয়ে মস্ত চিকেন বনাই আছে কেতিয়া হ'বনো সেইদিনাখন মানে আমি টিভি চাই আছিলোঁ অঁ টিভি চাই থাকি মুহাটোত উঠি টোপনিয়াই গৈ আছে এনেকৈ টোপনিয়াই আছে অঁ টোপনিৰ পৰা ইমানেই টোপনি মানে ধপচকৈ বাতিত শুই পৰিলে ন খপৰ মকৰকৈ এনেকৈ উঠিলে মানে আকৌ মুহাটোত উঠি যায় শুইছে গাইছে এদিন এনেকৈ মূৰাত বহি আছিলে ঘৰৰ চব মানুহে টিভি চাই আছিলে মোৰ হাতত বহি থাকোঁতে তাই টোপনি আহিলে ধেপেচকৈ পৰি গ'ল মোৰ হাতৰ পৰা মাংস ৰেডি হৈ গ'ল মাহী আজি মাংস বনাইছে ৰুটিৰ লগত ব'লক খাওঁ গাইছ ৰাজস্থান জিকি গ'ল নাচিব চাগে এতিয়া আজি ব্লগটো ইমানলৈকে আছে যদি মোৰ আপুনি থাৰ্ড ব্লগটো ভাল পালে তেন প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰা নাপাহৰিব আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰক ছাৰ গাইজ আমি এনেদৰে গ্ৰ' কৰি থাকিলে বহুত জলদি মোৰ চেনেলটো গ্ৰ' হৈ যাব চ' প্লিজ ছাবস্ক্ৰাইব গাইজ আৰু আজি ৰাজস্থান জিকিলে চ' প্লিজ লাইক কৰিব গাইজ বাই বাই